গাহৰি পোহাটো এটা লাভজনক ব্যৱসায় নে? এটা পোৱালি যদি আমি কিনি আনিবলৈ যাওঁ, সেই পোৱালিটোৰ 5,000 পৰা আৰম্ভ কৰি 6,500 ভিতৰত এটা ভাল পোৱালি আমি কিনি আনিব পাৰোঁ। কিন্তু সেই গাহৰিটো যেতিয়া আমি খুৱাই বোৱাই ডাঙৰ দীঘল কৰোঁ, কিন্তু বেপাৰীসকলে সেই গাহৰিটোৰ উচিত মূল্য দিব নিবিচাৰে। এনেকৈ হ'লে আমাৰ সৰু পালকসকলে অৰ্থাৎ আমি থলুৱাসকলে কেনেকৈ নিজকে সংস্থাপন কৰিব পাৰিম? আমি যিটো গাহৰিত যদি 25,000 টকা পাব লাগে, সেই গাহৰিটোত যদি 15,000 পৰা আৰম্ভ কৰি 17,000-18,000 টকা দিয়ে, তেনেকৈ আমি আমাৰ গাহৰি পালনটো সুস্থিৰভাৱে চলাই নিব পাৰিম। আমিও এখন ভাল গাহৰিৰ বজাৰ গঢ়ি তুলিব নোৱাৰোঁনে? আমাৰ লোকেল থলুৱা বেপাৰীসকলে আমাক গাহৰিৰ উচিত মূল্য দিবই নিবিচাৰে। সেয়ে আমি সুদূৰ ক'ৰবালৈ আমাৰ গাহৰিবিলাক ৰপ্তানি কৰিব নোৱাৰোঁনে?